আপোনাৰ ঘৰতো হয়তো আছে গেছ সিলিন্ডাৰ। যদি আপোনাৰ ঘৰত গেছ সিলিন্ডাৰ আছে তেন্তে ভিডিঅ'টো একমাত্ৰ আপোনাৰ বাবে। নমস্কাৰ বন্ধুসকল, মই ৰাহুল, আপোনাৰ বন্ধু মিষ্টাৰ সৰকাৰ সুজনমৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক কেইটামান দৃশ্য দেখুৱাব বিচাৰিছোঁ। যদি এই দৃশ্যকেইটা আপোনালোকে চাই তেতিয়াহে বুজি পাব মই ভিডিঅ' বনোৱাৰ উদ্দেশ্য কি। তেন্তে বলক আমি এই দৃশ্যকেইটা চাই লওঁ। যদি আপোনাৰ ঘৰত থকা সেই গেছ সিলিন্ডাৰটো ফাটি যায় তেনে পৰিস্থিতিত আপুনি কি কৰিব জানেনে? আপুনি যদি নাজানে তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহে আপুনি গম পাব যদি আপোনাৰ ঘৰত তেনে পৰিস্থিতি হয় তেন্তে আপুনি কি কৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো আপুনি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। তেন্তে বলক আমি জানি লওঁ কেইটামান গুৰুত্বপূৰ্ণ কথা। আমাৰ ঘৰত থকা LPG গেছটো সুৰক্ষিত হয় নে নহয় হয়তো আমি নাজানো, বা ইয়াৰ এক্সপায়াৰি ডেট কিমান আমি নাজানো। 80% মানুহে নাজানে। তেন্তে বলক আমি জানি লওঁ আমাৰ ঘৰত থকা এই চিলিণ্ডাৰখন সুৰক্ষিত হয় নে নহয় আৰু ইয়াৰ এক্সপায়াৰি ডেট কিমান। বন্ধুসকল, চিলিণ্ডাৰৰ ওপৰত চাব লিখা থাকে কিছুমান এলফাবেট আৰু নাম্বাৰ, য'ত এ বুজায় এণ্ড অফ দ্য মাৰ্চ, বি মানে হ'ল এণ্ড অফ জুন, আৰু চি হ'ল এণ্ড অফ ছেপ্টেম্বৰ, আৰু ডি হ'ল এণ্ড অফ ডিচেম্বৰ। আপুনি আৰু এটা কথা জানেনে? আপুনি যেতিয়া গেছ চিলিণ্ডাৰ কানেকশ্যন এটা লয় তেতিয়া সেই চিলিণ্ডাৰৰ লগতে আপোনাৰ লাইফ ইঞ্চুৰেঞ্চ এটা হয়, য'ত লাইফ ইঞ্চুৰেঞ্চৰ পৰিমাণ থাকে 50 লাখ, মানে 50 লাখ টকা। যদি কিবা কাৰণত আপোনাৰ ঘৰত থকা সেই চিলিণ্ডাৰখন ফাটি যায়, কিবা দুৰ্ঘটনা হয়, তেন্তে সেই কোম্পানীয়ে আপোনাৰ লাইফ ইঞ্চুৰেঞ্চৰ নামত 50 লাখ টকা দিবলৈ আপোনাক বাধ্য। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে। যদি ভাল লাগে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।